এটা বহুত ভাল খবৰ বন্ধুসকল তো অসম পুলিচত আৰু প্ৰায় 2-3টাকৈ নতুন বেটেলিয়ন বনাবলৈ গৈ আছে তো যিকেইটা বেটেলিয়ন বনাবলৈ গৈ আছে সেই বেটেলিয়ন কেইটা বিষয়ে আমাৰ CM ছাৰ এখন মিটিঙত কৈছে আৰু মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখুৱাই আছো সো যিকেইটা নেকি পোষ্ট মুকলি হ'বলৈ গৈ আছে এই পোষ্ট কেইটা 2024 চনৰ পৰা মুকলি হ'ব বুলি আমাৰ CM ছাৰে কৈছে আৰু প্ৰায় 30,000 নতুন পদ মুকলি হ'ব বুলি আমাৰ CM ছাৰে কৈছে সো যিটো নেকি ভিডিঅ' ক্লিপ সেই ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক আৰু ভিডিঅ' ক্লিপটো চালে আপোনালোকে বুজি পাব কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো হাজাৰ হাজাৰ লৰাই পুলিচৰ কমান্ডো বেটেলিয়নৰ পৰা পুলিচৰ বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰ বিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব বড়োলেণ্ডৰ লৰাই চাকৰি পাব কতো টকাও আমি ঘোষ দিব নালাগে তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো